যে বৰপেটা সত্ৰৰ দৌল যিটো আমাৰ দৌল গৃহ আছে সেই দৌল গৃহটোৰ মহত্বটো কি মহত্ব আছে দৌল গৃহটো এনে কি মহত্ব আছে যাৰ কাৰণে মানে দৌল ফেষ্টিভেলটো বৰপেটা নহয় ভাৰতবৰ্ষ নহয় গোটেই বিশ্বই জানে আজি কি এনে মানে দৌলটোৰ মহত্ব আছে সেইটো আমাক অলপ জনাব হয় মানে কি আমাৰতো দেউলৰ কথাটো জানি দেউল গৃহত যাই কেনে চবে ফাকু দিয়ে এই যিটো আমাৰ কলীয়া বাবা থাকে এই কলীয়া বাবাত চবে ফাকু দিয়ে সেইটো কথা চবে জানে কিন্তু তাতে যিটো দৌল গৃহত যাৱাৰ কাৰণে যিকেইখন চিৰি থাকে সেই চিৰিত 7খন চিৰি আছে এইটো কথা বহুতে নাজানে যে 7খন চিৰি কিহৰ প্ৰতীক একচুৱেলি সেই 7খন চিৰি হ'ল ভগৱান শ্ৰীকৃষ্ণক পাৱাৰ এটা একচুৱেলি প্ৰতীক যিটো 7খন চিৰি বাগে আমি বৈকুণ্ঠ গমন কৰিব পাৰোঁ আচ্ছা মোক্ষ প্ৰাপ্তি কৰিব পাৰোঁ সেইটো হ'ল এটা প্ৰতীক সেই 7খন চিৰি তাৰমানে আমাৰ বৈকুণ্ঠ গমনৰ এটা প্ৰতীক হিচাপে আমি বুলি ক'ব পাৰোঁ সেই কলীয়া ঠাকুৰক লৈ পোৱাৰ কাৰণে গতিকে সেইটো হ'ল দৌল গৃহৰ এটা মহত্ব এটা আচ্ছা সেইটোৱে বস্তুটো মেইন বস্তু সেই 7খন চিৰি হ'ল এই বৈকুণ্ঠ পাৱাৰ এটা মানে কি এই যিটো প্ৰতীক এটা লাগে আমি বৈকুণ্ঠ পাব মানে শুদ্ধ মনেৰে যদি পাতি পূজা কৰোঁ প্ৰাৰ্থনা কৰোঁ বা বলি দিওঁ আমি ভগৱান কৃষ্ণক পাওঁ আৰু গতিকে আপোনালোকেও জানলাক আৰু ময়ো জানিলোঁ এইটো কথা যে বৰপেটা সত্ৰৰ যিটো দৌল গৃহ আছে সেই দৌল গৃহটোত 7খন চিৰি আছে আৰু সেই 7খন চিৰি পোৱাৰ পাছত ভগৱান শ্ৰীকৃষ্ণক পোৱা বুলি এটা আমাৰ বিশ্বাস এটা আছে আৰু সেই বৈকুণ্ঠ যিটো বৈকুণ্ঠ প্ৰাপ্তি হোৱাৰ এটা যিটো আমাৰ মানে আমি যিটো মানে পাওঁ অনুভৱটো আমি ইয়াতে যাই ফুলফিল কৰিব পাৰোঁ যদি যাওঁ মানে এইটো কিন্তু আপুনি সেইটো আপোনাৰ নিজৰ বিশ্বাস থাকিহে এইটো কাম কৰিব লাগে মানে কি হোলীত ফাকুৱা দিব তেথেন শুদ্ধ মনেদি যাব লাগিব তেথেন সেই 7খন চিৰি বাগে যেথেন ফাকুৱাখিনি দিব তেথেন আপুনি গম পাব যে আপোনাৰ মনটো বহুত ভাল লাগে একচুৱেলি আপুনি ফিল কৰিব যে আপুনি শ্ৰীকৃষ্ণৰ ওচৰত পাইছে আৰু সেইটোৱে কথা বৈকুণ্ঠ প্ৰাপ্ত অনুভৱ এটা ফিল আহে গতিকে আমি এইটো কথা জানো এটা বিৰাট ডাঙৰ কথা নেক্সট কথাটো আমি জিষ্ণুৰ পৰা জানিম যে বৰপেটা সত্ৰৰ যিটো অক্ষয়বন্তী আছে সেই অক্ষয়বন্তীৰ যিটো তেলটো আমি দি থাকিব লাগিব আজিৰ পৰা 500 বছৰৰ অধিক সেই চাকিটো জ্বলি আছে আৰু জ্বলি আছে এতিয়াও জ্বলি আছে আৰু জ্বলি থাকিব বুলি মই এটা বিশ্বাস আছে গতিকে থাকিব গতিকে সেই তেলটোৰ এটা কিবা ঘটনা মানে মহাভাৰতৰ লগত লিংক থকা যেন এটা অনুভৱ হয় সেইটো কেনে মানে এটাৰ আখ্যা এটা আছে আমি তাৰমানে এবাৰ এই তাপসৰ লগতে আমি তাৰে বাপ এজনক সুধি কথাটো গম পালোঁ সিহঁতেতো বহুত জ্ঞান আছে তেওঁলোকৰ গতিকে সিহঁতেও ক'লাক আৰু মোৰ কিতাপটো পঢ়িলোঁ আমি পঢ়ি গম পালোঁ যে ৰুক্মিণী হৰণৰ সময়ত কৃষ্ণ এতিয়া ৰুক্মিণী হৰণ কৰিছে সেই ঠাইখিনিৰে যোৱা বুলি এটা আখ্যা এটা আছে সেই ঠাইখিনিত কি হ'ল ৰুক্মিণী তাৰমানে মোচা যোৱাৰ পিছত তেওঁ সচেতন হৈ পৰিল চেতন আনিব লাগিল কৃষ্ণইতো আৰু তেওঁতো জানেই আৰু সৰ্বশক্তিমান গতিকে তেওঁ ধনুকাৰ মাৰি মাটিত তেল আৰু পানী তাতে উৎপন্ন কৰি দিলে সেই তেল পাই দি ৰুক্মিণী চেতনটো কৰি আনিছে গতিকে যিখিনি ঠাইত প্ৰব্লেম আছিল সেই পৰা বৰ্তমান তেল ওলাই থকা বুলি এটা আখ্যান আছে মানুহে বিশ্বাস কৰিব যে আমি তেল দিছোঁ কাৰণে তেল পাই আছোঁ আৰু তেল তুমি সদায় নিদিয়া না দৈনিক কিমান মানে তেল যিটো বস্তু অবিশ্বাস্য হ'লেও বস্তুটো সত্য দৈনিক কিমান মানে তেল গতিকে কিবা এটা থাকবা লাগিব অলৌকিক শক্তি আৰু ফলতহে এই ইমান তেল আমি জানা মতে 13,000 লিটাৰৰ ওপৰত তেল আছে গতিকে আজি আপোনালোকে গম পালে এই দুটা কথা যে বৰপেটা সত্ৰৰ দৌল গৃহটোৰ মহত্ব আৰু বৰপেটাৰ সত্ৰৰ যিটো অক্ষয়বন্তী আছে সেই অক্ষয়বন্তীটোৰ তেলৰ যিটো ৰহস্য মহাভাৰতৰ লগত লিংক আছে আপোনালোকে এটা কথা কওঁ যে বৰপেটা সত্ৰক এনেই ঐতিহ্যমণ্ডিত বুলি নকবি দ্বিতীয় বৈকুণ্ঠপুৰী এনেই নকবি একচুৱেলি তাৰ লগত বহুতো কথা আছে আখ্যান আছে তাৰ লগত বহুতো ৰহস্য জড়ি আছে সেইকাৰণে আমি দ্বিতীয় বৈকুণ্ঠপুৰী বুলি কওঁ গতিকে আপোনালোকে গম পালে এই দুটা কথা আৰু আগলৈও এনেকুৱা ধৰ্মমূলক আখ্যান আমাৰ মাজৰ পৰা পাব বুলি আমাৰ এটা বিশ্বাস আছে আৰু দি থাকিব পাৰিম বুলি আমাৰ এটা বিশ্বাস আছে গতিকে আপোনালোকে চাই যাওক এয়াই কামনা ধন্যবাদ নমস্কাৰ